চৰকাৰে কিছুমান ভুল সিদ্ধান্ত লয় আৰু সময়মতে কাম নকৰে। যেনেকৈ অসমীয়াত এটা কথা আছে, বৰষুণ আহিলে জাপি বিচৰা, ঠিক তেনেকুৱা কামটো কৰে। আৰু সেইকাৰণেই হাতেদি তেওঁলোকে হাফ হৈ ফুটা বেজ হৈ যোৱাৰ নিচিনা কামো এই হিমন্ত বিশ্ব চৰকাৰৰ দিনত কৰি আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে। উদাহৰণস্বৰূপে তেখেতসকলৰ যেতিয়া বিজেপি চৰকাৰ প্ৰথম আহিছিল, কাজিৰঙাত কৈছিল যে বাংলাদেশীবিলাকে কাজিৰঙাৰ পৰা উজনিৰ দিশত আক্ৰমণ কৰিবলৈ খোপনি পুতিছে, সেইকাৰণে তাত উচ্ছেদ কৰা হ'ব। যিটো প্ৰথম উচ্ছেদ আছিল, আপোনালোকে মন কৰিব, তাত দুজনৰ মৃত্যু হৈছিল। তাৰ পৰৱৰ্তী সময়ত আমি বিধানসভাত তথ্য বিচাৰি গম পালোঁ সেই সকলো লোকে ভাৰতীয় নাগৰিক, সেই গতিকে চৰকাৰখনে ক্ষতিপূৰণ দিছে। ঠিক তেনেকৈ গৰুসুঁতিৰ কথাটো কোৱা হ'ল যে তেওঁলোকৰ যদি NRCত নাম আছে, নাম নাই। প্ৰথম আমাৰ অসম গভৰ্ণমেণ্টৰ এডভোকেট জেনেৰেলে ক'লে এইবিলাক বাংলাদেশী, NRCত নাম নথকা মানুহ, তেওঁলোকক আমি গৰুসুঁতিৰ পৰা উচ্ছেদ কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত 2150টা পৰিয়ালক পুনৰ সংস্থাপন দিয়া হ'ব দলগাঁৱত বুলি উপায়ুক্তৰ কাৰ্যালয়ত হোৱা বৈঠকত চৰকাৰে সিদ্ধান্ত ল'লে। ইয়ালৈ মোৰ প্ৰশ্ন হ'ল, ডিটেনশ্যন কেম্পটোত সেই 2150টা পৰিয়ালক নপঠাই কেলে, বাংলাদেশী কিয় দিছে? সেই গতিকে এইবিলাক কিছুমান এই চৰকাৰখনৰ ৰাইজক মূল সমস্যাৰ পৰা দৃষ্টি কাঢ়ি আঁতৰাই ৰাখিবলৈ কৰা কামৰ ফলশ্ৰুতি। আৰু সেই গতিকে এনেকুৱা ধৰণৰ কামবিলাক কৰি থাকে। এতিয়া বাল্য বিবাহৰ কথাটো নিশ্চিতভাৱে অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল। তেখেতে যদিহে NHMৰ নেশ্যনেল হেল্থ ফেমিলি ছাৰ্ভে 4-5 ৰিপৰ্ট বিষয়াসকলে দেখুওৱা নাই, তেওঁলোকে ইমান পৰ্যালোচনা যে কৰি থাকে সেইখিনি ক'ত গৈছিল? এতিয়া হঠাৎ সেইখিনি দেখা কিয় হ'ল? যিটো শিশু সুৰক্ষা আয়োগ, শিশু সুৰক্ষা আয়োগৰ এইবিলাক দায়িত্ব নহয় নেকি? তেখেতসকলে বিধানসভাত প্ৰতি বছৰে বছৰে আপোনালোকেও পাই নিশ্চয় প্ৰতিবেদন দিয়ে আমাৰ অসমৰ শিশুৰ অৱস্থাটো কেনেকুৱা। তাৰপিছত এইখিনি কেনেকৈ হ'ব পালে? এই যিবিলাকে কামত গাফিলতি কৰিলে তেওঁলোকক কিয় জবাবদিহি কৰা নাই? তেখেতসকলৰ যিটো আমাৰ আইন প্ৰণয়ন কৰে বিধায়কে, আইন ৰূপায়ণ কৰে এক্সিকিউটিভে, আৰু যদি ইণ্টাৰপ্ৰিটেশ্যনৰ কিবা খেলিমেলি হয় ন্যায়পালিকাৰ তাত দায়িত্ব। এতিয়া অসমত যোৱা 8 বছৰত এক্সিকিউটিভৰ দায়িত্বত ভাৰতীয় জনতা পাৰ্টি আছে। তেখেতসকলে চৰকাৰখনে জবাবদিহি কিয় কৰা নাই বিষয়াসকলক, ষ্টেট চাইল্ড প্ৰটেকশ্যন কমিশ্যনক? মোৰ এইবিলাক প্ৰশ্ন। আৰু যিখিনি হৈছে নিশ্চিতভাৱে তেওঁলোকৰ পৰিয়ালৰ অসুবিধা হৈছে বুলি শুনিছোঁ। ক'ৰবাত হাৰ্ট এটেক হৈ মৰিছে, ক'ৰবাত মাকে জীয়েকে ভিক্ষা মাগি ফুৰিছে। এইবিলাক ক্ষেত্ৰত কিছু সংবেদনশীল হোৱা উচিত। ভৱিষ্যতে এনেকুৱা নহওক সেইখিনি আমি কামনা কৰোঁ। তাৰ বাবে আমাৰ সম্পূৰ্ণ সহযোগিতা আছে। আৰু বিশেষ আৰু অন্য এই ক্ষেত্ৰত মোৰ মন্তব্য নাই।